নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি নতুন এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিব বিচাৰিছোঁ 2025 বৰ্ষৰ আৰ্থিক ৰাশিফল। আৰু আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ বাবে 2025 বৰ্ষৰ আৰ্থিক ৰাশিফল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ইতিমধ্যে 2025 বৰ্ষৰ সামগ্ৰিক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰা হৈ গৈছে। যিসকল ব্যক্তিয়ে এতিয়াও তেওঁলোকৰ ৰাশিফলসমূহ চোৱা নাই, তেওঁলোকৰ বাবে তেওঁলোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্টৰ লিংকটো দিয়া হৈছে। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ আৰ্থিক ৰাশিফল 2025 অনুসৰি এবছৰৰ খৰচ আপোনাৰ হ্ৰাস হ'ব আৰু ধনৰ সঞ্চয় বৃদ্ধি হ'ব। বছৰৰ প্ৰথমাৰ্ধত বৃহস্পতিৰ আশীৰ্বাদত বিত্তীয় অৱস্থা অতি সুস্থিৰ হ'ব। বিনিয়োগো বৃদ্ধি পাব, ফলত আপুনি আৰ্থিক নিৰাপত্তা লাভ কৰিব। বছৰৰ দ্বিতীয়াৰ্ধত খৰচ বৃদ্ধি হ'ব পাৰে যদিও বিশেষ অসুবিধা আপুনি নাপায়। ৰাহুৱে আপোনাৰ বিনিয়োগত বহুত সহায় কৰিব আৰু শনিয়ে আপোনাৰ বিত্তীয় ক্ষেত্ৰত সুস্থিৰতা বৃদ্ধি কৰিব। চাকৰি কৰা মেঘ ৰাশিৰ লোকসকলৰ বাবে 2025 চনৰ প্ৰথমাৰ্ধ উন্নতি অলপ পলম হ'ব পাৰে। সামগ্ৰিক আয় সুস্থিৰ হ'ব। বছৰৰ প্ৰথমাৰ্ধত পদোন্নতি হ'লেও দৰমহা বৃদ্ধিৰ সন্তোষজনক নহ'ব পাৰে। তদুপৰি বছৰ দ্বিতীয়াৰ্ধত আপোনাৰ দৰমহা বৃদ্ধি নিশ্চয়কৈ হ'ব পাৰে। বৃহস্পতিৰ আশীৰ্বাদত বছৰ দ্বিতীয়াৰ্ধত ভালদৰে আপুনি উপাৰ্জন কৰিব পাৰিব। গোটেই বছৰটোৰ খৰচ কম পৰিমাণে হ'ব আৰু আপুনি ভাল পৰিমাণৰ ধন জমা কৰিব পাৰিব। বছৰ দ্বিতীয়াৰ্ধত হয়তো আপুনি আৰ্থিক সুৰক্ষাৰ বিষয়ে অধিক চিন্তা কৰিব। আপুনি আপোনাৰ বাজেট আৰু বিত্তীয় বিশ্লেষণ আৰম্ভ কৰিব। আপোনাৰ বিত্তীয় দিশত নিৰাপত্তাহীনতা অসন্তুষ্টিৰ অনুভৱ নিশ্চয়কৈ হ'ব পাৰে। এই বছৰত হঠাতে ধন সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা আছে। আপুনি আপোনাৰ বিত্তীয় পৰিচালনা আৰু আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাত সহায় হোৱাকৈ বিকল্প আয়ৰ উৎস বিচাৰিবলৈ আগ্ৰহী হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে 2025 চনত ব্যৱসায় সন্মানজনক গতিৰে আগবাঢ়িব। যদিও বছৰৰ প্ৰথমাৰ্ধই আপোনাক লগে লগে লাভ দিব নোৱাৰিবও পাৰে, তথাপিও বছৰৰ দ্বিতীয়াৰ্ধত ভাল ফল লাভ কৰিব। এই বছৰ আপোনাৰ ব্যৱসায়ৰ প্ৰধান খৰচ হ'ব ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিত। যেতিয়া অংশীদাৰিত্বৰ ব্যৱসায়ৰ কথা আহে তেতিয়া আপুনি ভাল সময় পাব। বিশেষকৈ 2025 চনৰ প্ৰথম চোৱাত অংশীদাৰীৰ ব্যৱসায়ৰ বাবে ভাল সময়। ব্যৱসায় বৃদ্ধি পাব আৰু অংশীদাৰসকলৰ পাৰস্পৰিক বুজাবুজি আৰু সামঞ্জস্যতা উন্নত হ'ব, যাৰ ফলত ব্যৱসায়টোৱে যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰিব। কিন্তু বছৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক অংশীদাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ নকৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। ৰাহুৰ কুপ্ৰভাৱৰ ফলত সম্পৰ্কত নেতিবাচকতা দেখিবলৈ পাব পাৰে। মেঘ ৰাশিৰ লোকৰ বাবে জানুৱাৰী আৰু ডিচেম্বৰ মাহ অনুকূল মাহ। চাকৰি খণ্ডত থকাসকলৰ বাবে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহ ভাল মাহ।